হেমন্ত ভৰালী আৰু নিকুঞ্জ ভৰালীয়ে কিবা ক'বনে আপুনি? আপোনাৰ কি হ'লে নেকি? গেট দেখা পাই আপোনাৰ কি হ'লে নেকি ফটো উঠিবৰ কাৰণে? এ আৰম্ভ কৰিছে ফটো উঠা। হয় হয়। ক'ত আহিছোঁ আমি এতিয়া? নৰ্থ গুৱাহাটী কয় এইখিনি দৌল গোবিন্দ আছে। তাৰপিছত ফুল এনজয় আৰু চুকুলিৰ লগত যদি অলপমান আৰু পাছত যদি আৰু কোনোবা এটা থাকিলে নালাগে মোক আছে। নালাগে নেকি? নালাগে আছে। তোমাক লাগিব নেকি? নালাগে দেশৰ মানুহে বস্তা কৰে। মানুহে ক'লে পইচা দিবি নেকি? দে পিছে হ'ব দে। গৈছোঁ নৰ্থ গুৱাহাটী। ভিডিঅ'টো সকলোৱে চাই থাকিব সকলোৱে আৰু চেনেলটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত দিন হ'ল ভিডিঅ' বনাবই পৰা নাই কাৰণ গৰুসুতি প্ৰকল্পত আমি কামত গৈছিলোঁ। আজি সময় পোৱা কাৰণে হোলী বুলি এয়া দৌলগোবিন্দ মন্দিৰত আহি আছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈ। ধন্যবাদ। কোৱাটো ভাল লাগিছিলে আকৌ বিকাশ আমিনৰ লগত। কিবা কৈছি? কি সুন্দৰকৈ সজাই তোলা হৈছে দৌলগোবিন্দ মন্দিৰ নৰ্থ গুৱাহাটী। নাগেলি হ'ব ৰ অলপ দেৰিকৈ যাম। নকৰ ফটো উঠিব ভাল হৈছে। যাওঁ মালি যাবা লাইন ধৰিব লাগিব নেকি? লাইন ধৰিব লাগিব পিছে ইমান লাইন ভিন্ন মানুহৰ মকা বহুত পামনে সেৱা ল'ব পামনে আজি আমি? পাম পামতো কি আকৌ মোবাইল হুঁচৰি চা আকৌ চাব লগা হৈছে দে পিছে বহুত মানুহ হৈছে একদম বহুত ভিৰ।
চাবি তোৰ ন বৰ্তমান আমি ইয়াৰ লাইনত আছোঁ সেৱা ল'বৰ কাৰণে। বল 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 এমকা পুৰা লাইন পাতি আছে সেৱা ল'বৰ কাৰণে। আমি লাইন পাতি আছোঁ বৰ্তমান। কেনেকৈ পাৰিম বাপ হা কি ল'ব লাগিব? এই তাতে ল'ব লাগিব। বৰ্তমান সেৱা কৰি ল'লোঁ। বাহিৰ আহিলোঁ আমি আটাইকেইটাই। শেষ হৈ যাব মোৰ মোবাইলটো পইচা হেনে। আমাৰ ভাগুৱা আকৌ এইটো ভাল পালাগ নহয় হা। নিজে পোতা লৈছোঁ আৰু পোতা এটা দি দিয়ক নহ'লে এটা দিয়ক অলপমান দিয়ক বাছ বিশ্বক এটা দি দিয়ক। বা হ'ব ইমান পূজা কৰাটো বেয়া। বাছ ব'ল আৰু কিছু সময় পিছতে তেওঁলোকে আপোনালোকৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিব। কিমান ক'ত সাংস্কৃতিক প্ৰেমী ৰাইজৰ আমি উপস্থিতি তথা সহায় সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছোঁ। চিষ্টেমটো সুধিবি নেকি প্ৰচেছটো হা। আমি অনুৰোধ কৰিলোঁ কি দে মানে হয় নেকি টাইমিং হৈছে আৰু নেকি খবৰ কিবা কবি নেকি? চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই শনিন্দ্ৰ ভৰালী চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কি শ্বেয়াৰ কৰিব সিমানটো আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব নিশ্চয়। কি টেনশ্যন কৰি থাকা তহঁতেহে জানা। এটাই মিলব শুনছা ঘৰত হ'লে দুটা ল'ব পাৰিলি হয়। এই তিনিটা তোৰে শুনছা আমি চাম দে মই চাম আমি এই তিনিটা হেৰে চালো ভাতহে খাব পাব ভাতহে খাব পাব।